নমস্কাৰ, মামুছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কচু মাছৰ এখন জ্বলা খুব ধুনীয়া সুন্দৰ তৰকাৰী এখন। এই কচুটো বজাৰত আজিকালি এতিয়া এই সময়ত বহুত ওলায়। এই কচুটো মই আনিলোঁ আৰু লগত মই এটা বিলাহী লৈছোঁ। এয়া মই পিঁয়াজ কাটি লৈছোঁ। ইয়াৰ লগত লৈছোঁ মই কাশ্মীৰী জলকীয়া, ধনিয়া গুড়া, জিৰা গুড়া আৰু গৰম মছলা, আৰু লগত লৈছোঁ আদা নহৰু অকণমান, আৰু এয়া মাছ। এতিয়া মই বস্তুখিনি ৰেডি কৰোঁ। এতিয়া মই কচুটো ভালকৈ গুচাই ল'ম। এই কচুটো বৰ ধুনীয়া খাবলৈ, গলিও যায়, দালিত দি খালেও ভাল লাগে, গলি যায় সোনকালে। মই আজি এটা বিশেষ বেলেগ ধৰণৰ পদ্ধতিৰে মই মাছৰ জ্বলা বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই কচুটো গুচাই মই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া মই ৰুকনিত দি অকণমান তাক ৰুকি লওঁ। এয়া আমাৰ যোগাৰখিনি হৈ গৈছে। এয়া মই কচুখিনি পিহনাত ধুনীয়াকৈ পিচি ল'লোঁ, পিহনাত দি ল'লোঁ, আৰু এয়া কাষতে মই বিলাহীকেইটা, কটা বিলাহী অকণ থৈ দিছোঁ। এতিয়া আমি গেছৰ ওচৰলৈ যাম। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই তেল দিম। তেলখিনি গৰম হ'বলৈ দিম। তাৰপিছত মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লওঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ভাজি লওঁ। আনফালে মই পিঁয়াজ, কাটি লোৱা পিঁয়াজ, নহৰু, আদা দি পেলাই মই মিক্সিত এইখিনি মিহিকৈ পিচি লওঁ। লগত মই কেইটামান জলকীয়া দিছোঁ। যিহেতু আজি ৰেচিপিটো জ্বলাৰ ৰেচিপি, সেইকাৰণে মই জলকীয়া কেইটামান দি দিছোঁ। এতিয়া মই মিক্সিত পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া বাতি এটাত উলিয়াই লৈছোঁ পিচি পেলাই। এয়া মাছ ভজা হৈ গৈছে। এতিয়া মই মাছখিনি তেলৰ পৰা উঠাই ল'ম। মাছখিনি এতিয়া এই তেলত মই কেইটামান পান মছলা দিম। পান মছলা দিলে গোন্ধটো বৰ ধুনীয়া হয়। এই ৰেচিপিটোত জিৰা বা পাঁচফোৰণ দিব নালাগে। পান মছলা দুটামান দিলে ধুনীয়া হয়। পান মছলাকেইটা অকণমান ভাজি লৈছোঁ। এতিয়া মই তাত কচুখিনি দি দিম। কচুখিনি দি দিছোঁ, লগতে বিলাহীখিনিও একেলগে দি দিছোঁ। এতিয়া মই অকণমান লৰাই ভাজি ল'ম। এনেকৈ আপোনালোকে বনাই খাবচোন। খাইছেনে নাই মোক জনাব, কিন্তু নাই খোৱা যদিও বনাই খাব। নিমখ দিছোঁ। জোখমতে হালধি দিছোঁ, আৰু এই মছলা কেইবিধ যে আছিলে সেই মছলা কেইবিধ মই একেলগে দি দিছোঁ। আৰু নহৰু, আদা, পিঁয়াজৰ পেষ্টটো দি দিছোঁ। একেলগে আটাইখিনি বস্তু দি মই ভালকৈ লৰাই একদম কোমলি নোযোৱালৈকে আৰু কেঁচা গোন্ধটো নোযোৱালৈকে মই অকণমান সময় ভাজিম। ঠাণ্ডা পানী ব্যৱহাৰ নকৰোঁ, মই গৰম পানী দিম। অকণমান পানী দি মই এনেকৈ কচুখিনি অকণমান ভাঙি দিছোঁ। এতিয়া মই বাকী থকা পানীকণ ঢালি দিম। আপোনালোকৰ পৰিয়ালৰ যিমান মানুহ আছে সেইমতে জোখমতে আপোনালোকে পানী দিব পাৰে। এটা জোখত আপোনালোকে নিজে হিচাপ কৰি পানীটো দিব পাৰিব। এতিয়া এইখিনি পানী আমাৰ কাৰণে জোখৰ। এতিয়া মই ঢাকোন মাৰি দিম। এতিয়া মই ঢাকোনখন আঁতৰ কৰি অকণমান লৰাই লওঁ। ধুনীয়াকৈ সিজি গৈছে। তথাপিতো মই আৰু অকণ সিজিবৰ বাবে মই হেতা এখন দি অকণমান এনেদৰে পিটিকি দিম। এতিয়া আমাৰ মাছ দিবৰ হৈ গ'ল।
এতিয়া মাছ কেইপিচ মই তাত দি দিম। অকণমান সময় উতলিবলৈ দিম। এতিয়া মই ঢাকোনখন আঁতৰাই দিয়া দিছোঁ। হৈয়ে গৈছে আমাৰ আজি কচুৰ জ্বলা তৰকাৰী মাছৰ ধুনীয়া হৈ গৈছে। শেষত মই অকণমান ধনিয়া কাটি পেলাই দি দিছোঁ। এতিয়া মই তৰকাৰীটো গেছৰ পৰা নমাই লওঁ। এয়া কচুত মাছ দিয়া জ্বলা তৰকাৰীখন ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাব, খুব ভাল পাব বনাই খাই। আপোনালোকে মোক জনাব কেনেকুৱা লাগিল খাই।